মই পুনৰ দেখুৱাইছোঁ এইটো যিটো পুখুৰী এই পুখুৰীটো সম্পূৰ্ণভাৱে সৰু বৰ বহু মাছ মই এই সতীৰ্থ কেমেৰাখনত দেখুৱাবলৈ আহ্বান জনাইছোঁ গৰৈ সকলো মাছ উপঙি পৰিছে গোটেই পুখুৰীটোৱে এই অৱস্থা মই আৰু একাংশ স্থানীয় লোক আছে কাৰ দিছে একাংশই মৎস্য পালন কৰি এনেধৰণৰ জীৱিকা অৰ্জন কৰে কিন্তু তেওঁলোকৰ আচলতে এইটো এটা কৰুণ ঘটনা আৰু বানমুখত আচলতে এজন মৎস্য ব্যৱসায়ী আজি 15 বছৰ ধৰি তেখেতে মৎস্য জৰিয়তে এটা পৰিয়ালত আচলতে পোহপাল সেই পুখুৰীটো পুনৰ দেখুৱাইছোঁ সেই পুখুৰীটো ডেৰ বছৰ পূৰ্বে ইয়াত যথেষ্ট সংখ্যক মাছ ইয়াত জীয়াইছিল আৰু সেই মাছসমূহ ডাঙৰ হৈছিল আৰু কিছুমান মাছ এতিয়াও যথেষ্ট সৰু হৈ আছিল আৰু সেই যিটো পুখুৰী সেই পুখুৰীটোৰ কালি কোনো দুষ্ট চক্ৰই দি দিয়া আছে আৰু গেছত সেইটো অনিচ্ছৰীয়া সম্ভৱ নহয় কিন্তু দব দিয়ে মানে বিষাক্ত দব দিয়ে মাছ মাৰিছে সেইটো সত্য আৰু দুষ্কৃতিকাৰী অতি সোনকালে যদি প্ৰশাসনে উলিয়াব পাৰে সেইটোৱে আমি জনসাধাৰণে কামনা কৰিছোঁ হয় মোৰ কাষত বৰ্তমান মানে আমাৰ এইডোখৰ জেগা হ'ল বানমুখ মটৰ গোহাঁই গাঁও আমাৰ ইয়াতে আমাৰ নিগাজী ঘৰ আমি খেতিয়ক মানুহ আমি পথাৰত থাকোঁ এতিয়া গৰুকেইটা এৰাল দিবলৈ আহোঁতে হঠাতে দেখিলোঁ দেখি মানে বেয়া লাগিছে কিয় বেয়া লাগিছে এনেকুৱা এটা যদি পৰিৱেশ আজি হয় আকৌ কাইলৈও হ'বলৈ আছে গতিকেলৈ এইটো তদন্তকাৰীক যদি বা দুষ্কৃতিকাৰীক যদি উদঘাটন কৰিব পাৰে আমি নথৈ সুখী হ'ম আজি এইটো কৰিছে কাইলৈ আৰু এটা কৰিব আকৌ বেলেগ এটা কাম কৰিব গতিকেলৈ দেখি মানে আমি অসন্তুষ্ট হৈছোঁ বেয়া লাগিছে এজন ব্যৱসায়ী মানুহ ঘৰখন চলাই আছিলে পৰিয়ালটো চলাই আছিলে কিমান টকা মাছ এইটোতো হাজাৰ হাজাৰ টকা আৰু পুখুৰীটো দটো আপোনাৰ 10 ফুট ওপৰত দ হ'ব আৰু যিটো মাছ মৰিছে তাৰমানে ইয়াত সম্ভৱ নহয় যে পানী গেছত বা গৰম গেছত যে মাছ মৰিছে এইটো একেবাৰে মানে মিছা কথা এইটো বি দিয়াৰ সত্য খাটাং আৰু এইটো 10 ফুটৰ আপুনি তাত মোৰ নিচিনা দুটাই ঠাই নাপাওঁ নামি দিলে মই তাত নামি দিও পাওঁ আপোনাৰ মুখৰ আগত নেপাওঁগৈ তলি আৰু কেতিয়াও এইটো মানে গাপ খাই মাছটো মৰা নহয় এইটো বি দিয়া বুলি আমি বয়ানটো পাইছোঁ তাৰমানে আৰক্ষী নাই হাজাৰ লগাই আৰক্ষী খবৰ দিছে নাই মালিকে সেইটো বিশেষ নাজানো আমি এতিয়া গৰু এৰাল দিবলৈ আহিহে ঘৰত মানে ঘটনাটো পালোহি পাই এতিয়া যাবই নোৱাৰা হ'ল দেখি পেলাই ঘৰলৈ ইমানে আৰু কথাটো কি হৈছিল মানে মই ইয়াত মাছ জীয়াইছিলোঁ ধৰক 15 বছৰমানৰ আগৰ পৰা মাছ জীয়াই আছোঁ ধৰক ইয়াৰে মাছখিনি মানে কি হ'ল কালি আছিলোঁ দিনত আহোঁতে ভালেই আছিল কোনোবা দুষ্কৃতিকাৰীয়ে আপোনাৰ কালি ৰাতি বি দি দিয়াৰ কাৰণে গোটেই মাছখিনি মৰি থাকিল আৰু সৰু বৰ মাছ গোটেইখিনি আছিল ধৰক আপোনাৰ 2 লাখ মান টকাৰ মোৰ লোকচান হৈছে আপোনাৰ যিজন দুষ্কৃতিকাৰীয়ে কৰিছে কঠোৰতে কঠোৰ শাস্তি পাব লাগে জনোৱা নাছিলোঁ আপোনালোকক থ্ৰুৱেড নিয়ে আৰক্ষীক ক'ব বিচাৰিছোঁ ৰৌ আছিলে বৰালি আছিলে বাহু আছিলে ধৰক চব প্ৰজাতিৰ মাছ আছিলে